অপ্ৰাদেশিত স্কুল কলেজৰ শিক্ষকসকলৰ প্ৰাদেশিকৰণৰ সম্পৰ্কীয় বিত্তীয় খচৰাৰ ওপৰত কাৰ্বি পৰিষদৰ আলোচনা কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক। জিলা প্ৰশাসনৰ উদ্যোগত মানৱ সম্পদৰ সুৰক্ষাৰ ওপৰত ডিফু আৱৰ্ত ভৱনত সজাগতা সভা। ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি কাৰ্বি আংলং শাখাৰ সৌজন্যত অনুষ্ঠিত ৰক্তদান শিবিৰত ইচ্ছাই কেইবাজন যুৱকৰ দ্বাৰা ৰক্তদান। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চলত আছে কেইবাখনো অপ্ৰাদেশিকৃত স্কুল কলেজ। ৰাজ্য তথা পৰিষদীয় চৰকাৰৰ পৰা বিত্তীয় মঞ্জুৰি নথকা বাবে সেই স্কুল অথবা কলেজসমূহৰ শিক্ষকসকলে পেটত গামোচা বান্ধিয়ে শিক্ষাদান কাৰ্য চলাই আহিছে সুদীৰ্ঘ বছৰ ধৰি। ফলত শিক্ষকসকলৰ অৰ্থনৈতিক অৱস্থাত পানীত হাঁহ নচৰাৰ দৰে হৈছে। শেহতীয়াকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে এই ধৰণৰ শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত শিক্ষক তথা কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে। 31 মাৰ্চত কাৰ্বি পৰিষদৰ আলোচনাৰ কক্ষত আহিবলগীয়া দিনবোৰত স্কুল কলেজ তথা শিক্ষকসকলৰ অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানসমূহ প্ৰাদেশিকৰণৰ বাবে এইসমূহ যাৱতীয় বিত্তীয় খচৰাৰ ওপৰত আলোচনা বিলোচনাৰ বাবে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বিশেষ গুৰুত্বপূৰ্ণ বৈঠকত পৰিষদৰ আটাইবোৰ পৰিষদবৰ্গকে ধৰি পৰিষদীয় সচিব তথা আমোলাসকলে ভাগ লয়। মংগল ইংঘিৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত মানৱ সম্পদ সুৰক্ষাৰ সন্দৰ্ভত ডিফু আৱৰ্ত ভৱনত অনুষ্ঠিত হয় সজাগতা সভা। কাৰ্বি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ নেতৃত্বত 31 মাৰ্চত অনুষ্ঠিত এই সজাগতা সভাত জিলাখনৰ মহিলা সংগঠন, ছাত্ৰ সংগঠন, চৰকাৰী বৰ্গাৰবুঢ়া, আশা কৰ্মীকে ধৰি বিজেপি পূব কাৰ্বি আংলং জিলা কমিটিৰ সম্পাদক প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে ভাগ লয়। দেশৰ তথা অসমৰ সমগ্ৰ জিলাতেই মানৱ সম্পদ অলপো সুৰক্ষিত নহয়। বিশেষকৈ মহিলা আৰু শিশুসকলৰ জীৱন বিভিন্ন সময়ত বিভিন্ন কাৰণত অধিক সময়ত বিপদাপন্ন হোৱা দেখা যায়। অনেক সময়ত কোনো ঠাইৰ পৰা শিশু নিখোজ হৈ যায়, মহিলা নিখোজ, ব্যক্তি নিখোজ হৈ যায়। এনে ক্ষেত্ৰত আপোনজনক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত কি আইনী প্ৰক্ৰিয়া আছে বা আইনগতভাৱে কাৰ কাষ চাপিলে ফলপ্ৰসূ সহায় লাভ কৰিব পাৰি ইত্যাদি ধৰণৰ বিষয়বোৰৰ বিষয়ে ৰাজ্যক জনোৱাৰ উদ্দেশ্যে এইদৰে জিলা প্ৰশাসন আৰু জিলাখনৰ বিভিন্ন সামাজিক সংগঠনৰ নেতৃত্বৰে গুৰুত্বপূৰ্ণ আলাপ আলোচনা কৰা হয়। পূব কাৰ্বি আংলঙৰ বিজেপি সম্পাদক অজিত দে জিলা প্ৰশাসনক মহিলা তথা শিশুৰ বিপদকালত জৰুৰীকালীন সাহায্য বিচাৰিব পৰাকৈ হেল্পলাইনৰ ব্যৱস্থা কৰি দিয়াৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনোৱাত জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই শীঘ্ৰে এই ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য, আজি এই সভাত জিলাখনৰ বিভিন্ন সামাজিক সংগঠনকে ধৰি অতিৰিক্ত উপায়ুক্ত জোনমণি সোণোৱাল, আৰক্ষী অধীক্ষক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া JI কাঠাৰ প্ৰমুখ্যে বৰণ্য ব্যক্তিসকলে অংশ লয়। মংগল ইংঘিৰ ৰিপৰ্ট, কাট নিউজ। ৰক্তদান মানে জীৱনদান। এই হাৰুৱা প্ৰবচনক ৰূপায়িত কৰিলে ডিফু অসামৰিক চিকিৎসালয়ত কেইবাজন যুৱকে স্বইচ্ছাই ৰক্তদান কৰি কোনোৱে কাৰোবাক হেঁচা প্ৰয়োগৰ অবিহনে স্বইচ্ছাই এজনকৈ ৰক্তদান কৰে যুৱকসকলে। কোনে জানে আজি এই যুৱকসকলে ৰক্তদান কৰিয়ে কাইলৈ মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰাই আনিব কাৰোবাৰ আপোনজনক। সেয়েহে ৰক্তদান এক অৰ্থত অতি পুণ্যৰ আৰু এই ৰক্তদান কাৰ্যসূচী আজি ক'ত চলিছিল চাওঁ আহক এই ৰিপৰ্ট। ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি কাৰ্বি আংলং শাখা বিগত কেইবাবছৰৰ পৰা জিলাখনৰ ভিন্ন ভিন্ন অঞ্চলত দুখীয়া ৰাইজৰ বাবে বিভিন্ন চিকিৎসা শিবিৰ, স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা আদি কল্যাণমূলক আঁচনি গ্ৰহণ কৰি আহিছে। আজি ডিফু অসামৰিক চিকিৎসালয়ত ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি কাৰ্বি আংলং শাখাৰ উদ্যোগত ৰূপায়ণ কৰা হয় ৰক্তদান শিবিৰ। পুৱা প্ৰায় 11 বজাত ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি কাৰ্বি আংলং জিলাৰ সমিতি সম্পাদক বৰসিং ফাংচুৰ
নেতৃত্বত সম্পন্ন হোৱা উক্ত ৰক্তদান শিবিৰ সমিতি সৰ্বমুঠ 16 জন কৰ্মকৰ্তাসকলে স্ব ইচ্ছাৰে এই কল্যাণমূলক কাৰ্যত অংশ লৈ ৰক্তদান কৰে। মানৱতাৰ জৰিয়তে বিশ্ব শান্তিৰ বতৰা বিলাব খোজা সমিতিৰ নেতৃত্ববৃন্দই এইদৰে ভৱিষ্যতেও সজাগতামূলক তথা কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি এক আছতীয়া সংবাদ মাধ্যমৰ আগত ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিল কেন্দ্ৰীয় কমিটিৰ সভাপতি অজয় কাঠাৰৰ নেতৃত্বত বোকাজান মহকুমা এলেকাত চলি থকা কেইটিমান নিৰ্মীয়মান কাৰ্যৰ অগ্ৰগতি তথা কাৰ্যৰ গুণাগুণ পৰিদৰ্শন কৰে। ছাত্ৰ নেতৃত্বৰ দ্বাৰা পৰিদৰ্শন কৰা এটা গুৰুত্বপূৰ্ণ ভৱন হৈছে বৰ্তমান নিৰ্মাণ কাৰ্য চলি থকা ইষ্টাৰ্ণ কাৰ্বি কলেজ ছোৱালী হোষ্টেলৰ আৰু আনটো হৈছে কুলিগাঁও প্ৰস্তাৱিত ভূমিত ITI ভৱন। উল্লেখ্য বোকাজান মহকুমাৰ অধীনত এলেকাসমূহৰ বিগত সুদীৰ্ঘ বছৰে বিভিন্ন ৰাজনৈতিক কাৰকসমূহৰ বাবে জিলাখনৰ আন ঠাইৰ তুলনাত বহু পিছ পৰি থাকি গ'ল, যাৰ বাবে এইবাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰে মহকুমা এলেকাত বিশেষভাৱে বিকাশত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। যদিও কাম ভালদৰে আৰু সময়মতে সম্পন্ন নহ'লে ছাত্ৰ সংগঠনে হাত সাৱটি বহি নাথাকে বুলি হুংকাৰ দিছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰ তথা চৰকাৰী বিষয়াসকলক। বোকাজানৰ পৰা আনন্দ টেৰেঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Please make your visit in AL Exotics showroom. It's time to replenish your garden with different kinds of exotic plants. Various kinds of exotic plants, PE pots, gift items, and more accessories for both indoor and outdoor are available here. AL Exotic Showroom near SR Petrol Pump, Diffu Karbi Anglong. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। Aturkimi outlet opposite LDRB Diffu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এজাক দুৱাল পিঠা বৰষুণতে পথটি গোটেই চোৱা ভৰি পৰিল লুথুৰি পিঠাহেন বোকা। এইদৰে মাত্ৰ এজাক বৰষুণতে যাতায়াতৰ ক্ষেত্ৰত হৈ পৰে অবৰ্ণনীয় পৰিস্থিতি। আনহাতে দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ বিজেপি শাসকীয় দলে সভাই সমিতিয়ে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত সবকা সাথ সবকা বিকাশ ঘটা বুলি সজোৰে দাবী কৰি আছে। সবকা বিকাশ কিমান হৈছে বুলি কোৱাত আমিও অলপ পৰৰ বাবে মানি ললো, কিন্তু তাৰ আগতে কেৱল সামান্য এজাক বৰষুণতে জিলাখনত উন্নয়নৰ প্ৰকৃত নগ্ন ৰূপ কেনেকৈ ওলাই আহি পৰিছে চাওঁ আহক আমাৰ এই বিশেষ ৰিপৰ্ট। এই দৃশ্যটিলৈ মন কৰক, বহুতৰে নিশ্চয় চিনাকি এই দৃশ্য।
আৰু দৃশ্যটি ক'ৰ সেয়া উল্লেখ কৰাৰ আগতে নিশ্চয় অনেকে ধৰিবই পাৰিছে বিশেষকৈ যিয়ে যাতায়াতত জমৰ যাতনা সহি পাব্লিক বাছে বাছে ভ্ৰমণৰ তিক্ততা অভিজ্ঞতাৰ আছে হয় এয়া পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ প্ৰধান সংযোগী পথ বৈঠালাংছ বজাৰৰ এলেকাৰ মাছমজিয়াৰ পথ এজাক বৰষুণ পৰিলে পথটি এই শোচনীয় অৱস্থা হৈ পৰাৰ বাতৰি আমাৰ কাট নিউজৰ বাতৰিত ইয়াৰ আগতেও অনেকবাৰ পৰিৱেশন কৰা হৈছে কিন্তু ইকান হুমুৱাই সিকানেদি উলিয়াই দিয়া সাহসীয় দলটোৱে ৰাজ্যৰ যাতায়াতৰ সুবিধাৰ্থে ইমান ডাঙৰ বিষয়ৰ প্ৰতিও গুৰুত্ব নিদি এনেধৰণে পেলাই থৈছে সংযোগী পথটি বাৰিষাৰ বতৰলৈ আৰু মাত্ৰ দুটামান মাহহে বাকী এতিয়া বিহিত পদক্ষেপ নললে বিশেষকৈ হামৰেনবাসী ৰাজ্যৰ বাবে হ'ব জমৰ যাতনা বিশেষ প্ৰতিবেদক কাট নিউজ এগৰাকী যুৱতী নিৰুদ্দেশ দশম শ্ৰেণীত পঢ়ি থকা যুৱতীগৰাকীৰ 28 মাৰ্চৰ দিনা ঘৰৰ পৰা নোপোৱা হয় আজি পৰ্যন্ত কতো ছোৱালীজনীক কতো বিচাৰি নাপায় হাহাকাৰ আৰু চিন্তিত হৈছে ছোৱালীজনীৰ পিতৃ মাতৃ তথা আত্মীয়ৰ লোক 19 বছৰীয়া প্ৰিয়ংকা তেৰণপি এগৰাকী যুৱতী কলৈ যাব পাৰে অথবা কোনো দুষ্ট চক্ৰৰ হাতত পৰিছে নেকি এদৰে পিতৃ মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে আশংকাত দিন অতিবাহিত কৰিছে বৈঠালাংছ গাতে লগা সুচা ব্ৰনছন তেৰণগাঁৱৰ জীয়ৰী প্ৰিয়ংকা ঘৰৰ পৰা নিখোজ হোৱা আজি 3 দিনে কতো বিচাৰি নাপায় স্বাভাৱিকতে হাহাকাৰ আৰু চিন্তিত হৈছে প্ৰিয়ংকাৰ পিতৃ মাতৃ তথা আত্মীয়সকল জানিব পৰা মতে সেই অঞ্চলৰ জনৈক উত্তম চৰকাৰ নামৰ ব্যক্তিগৰাকীৰ সৈতে কথা পতা হেনো অনেকে দেখা পাইছিল সেয়েহে মনৰ সন্দেহ নিবাৰণৰ বাবে যুৱতীৰ আত্মীয়ই উত্তম চৰকাৰৰ ঘৰতো উপস্থিত হৈ সোধপোছ কৰে যদিও তাতো দুয়োৰে সংসূত্ৰ উলিয়াব নোৱাৰিলে উত্তমৰ পিতৃ মাতৃও এই বিষয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে যদিও বিচাৰি উলিয়াবলৈ 3 দিনৰ সময় বিচাৰিছে যুৱতীগৰাকীৰ আত্মীয়ৰ পৰা তথাপি যুৱতীগৰাকীৰ আত্মীয় সংবাদ মাধ্যমৰ আগত সদৰি কৰাৰ লগতে অনুৰোধ কৰি কয় যে কোনো সদাশয় লোকে দুয়োকে কৰবাত দেখা পোৱা মাত্ৰে 9401706754 নতুবা 9401443279 মোবাইল নম্বৰৰ জৰিয়তে জনালে সুখী হ'ব চহৰৰ মাছপথেৰে ভক্তিমূলক গীত মাতেৰে বিৰাট সমদল সহস্ৰাধিক নাৰী পুৰুষ তথা শিশু বিৰাট সমদলেৰে সন্ধিয়া চহৰৰ আকাশ বতাহ ভক্তি ৰহেৰে জীপাল হ'ল আৰু সমগ্ৰ ডিফু বজাৰ এলেকা অলপ সময়ৰ বাবে হৈ পৰিল পুণ্যতীৰ্থ আজি হনুমান জয়ন্তী সত্যযুগৰ পুৰুষোত্তম তথা সূৰ্যবংশী ৰজা দশৰথ ৰজাৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামৰ আটাইতকৈ প্ৰিয় ভক্ত হনুমান জয়ন্তী সমগ্ৰ দেশৰ সৈতে সংগতি ৰাখি ডিফুটো উলহ মালহেৰে উদযাপন কৰা হয় হনুমান জয়ন্তী ভক্তিমূলক গীত বাদ্যৰে ডিফু বজাৰ এলেকাৰ পথ ভক্তসকলৰ দীঘলীয়া সমদলেৰে এক প্ৰকাৰ ভক্তৰসত আটায়ে আপ্লুত হৈ পৰে হনুমান মন্দিৰ আৰু বাৰুৱাৰী মন্দিৰৰ লগতে কেইবাটাও মন্দিৰৰ পৰা হনুমান ভক্তসকলে নিজা নিজা সমদল উলিয়াই আনি বজাৰ এলেকাৰে একেলগে যাতায়াত কৰা হয় পুনৰ নিজৰ নিজৰ মন্দিৰলৈ ঘূৰি আহে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ